সাউদ কথা। সখী, মোৰ ভাগ ক'ত? হেঁপাহেৰে চাই থকা চকুৰ আকাশখন তেতিয়া নীলা আছিল। তাৰ পাছত চুবা খোৱা সখী বুলি বদনাম এটা গোটেই গাঁওখনতে বিয়পি পৰিল। এমুকুৰা মাছ লৈ গাভিনী মেকুৰী এজনী সাউতকৈ সিপাৰ হৈছিল। তাৰ পাছত আৰু কি? গাভিনী মেকুৰীৰ সাওপাতলৈ কোনোবাই জানো ভয় কৰে? এবাৰ বাঘ আৰু কেঁকুৰাই মানিকী মধুৰি ধানৰ খেতি কৰিলে। তাৰ পাছত কেঁকুৰাই গুটি ধান চপালে, অকৰা বাঘে নৰা কাটি নখোৱা উৎসৱ পাতিলে। সাধুৰ শেষৰ নীতি কথা। সেয়ে বোলো বুঢ়া ককা, আৰু কচু নিহি যাবি। সৌতি নেদেখিছনে? গাহৰিৰ নেজ খামুচি মৰে অজলা মিঠৈৰ দোকানী। নোমলৰ মাক বাপেক খালো ল'ৰাকণক এই মাছ ধৰ বুলি বেং ধৰিবলৈ দিয়া খেলটো কেতিয়াও নিশিকাবি, শিকিবলৈ নিদিবি।